Hello dear students, তো আজি আমাৰ এটো প্ৰথম ভিডিও হয়। তো এই ভিডিওত আমি ডিসকাস কৰিম নাম্বাৰবোৰৰ বিষয়ে। তো আমাৰ বহুত ষ্টুডেন্ট এনেকুৱা আছে যিসকল ক্লাস 10 ত পঢ়ি আছে কিন্তু নাম্বাৰৰ বিষয়ে ভালকৈ নাজানে। বহুতে জানে ভাল কথা কিন্তু বহুতেই ইয়াত অসুবিধাৰ সৃষ্টি হয়, যাৰ কাৰণে পিছৰ অংকবোৰ কৰাত বহুত অসুবিধা হয়। তো সেইকাৰণে ভাবিলো যে আগতে বেসিক পাৰ্ট এটা বনাই লও। তো বেসিক পাৰ্টত আমি আগতে নাম্বাৰৰ বিষয়ে জানিম। ইয়াত আমাৰ বহুতকেইটা নাম্বাৰ আছে, তাৰ ভিতৰত এই চাৰিটা নাম্বাৰ প্ৰথম আমি শিকিম। তো সকলোৱে জানাই চাগে স্বাভাৱিক সংখ্যা এক নম্বৰ হ'ল আমাৰ স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা সেইবোৰ সংখ্যা যিবিলাক সংখ্যা নেকি একৰ পৰা আৰম্ভ হয়, 1 2 3 4 5 6 7 8 এনেকুৱা অসীমলৈ গৈ থাকিব। যেনে 1 2 3 4 5 6 এনেকৈ গৈ থাকিব অসীমলৈকে। তো এইটো হ'ল আমাৰ স্বাভাৱিক সংখ্যা। তাৰপিছত আমাৰ আহি আছে পূৰ্ণ সংখ্যা 2 নম্বৰ, যাক হোল নাম্বাৰস বুলি কয়। ইংলিছৰ টাৰ্মবোৰ তোমালোকে মনত ৰাখি দিবা, পিছৰ ক্ষেত্ৰত গৈ কেনে অসুবিধা নহ'ব, অসুবিধা হ'ব। তো হোল নাম্বাৰ ইয়াক w দি বুজায় আৰু ইয়াক n দি বুজায়, যোনটো নেচাৰেল নাম্বাৰ বুলি কয়। তেন পূৰ্ণ সংখ্যা এই স্বাভাৱিক সংখ্যাৰে এটা আপডেট ফৰ্ম। স্বাভাৱিক সংখ্যাৰ লগত যদি মই 0 এটা এড কৰি দিওঁ তেনেহ'লে আমি পূৰ্ণ সংখ্যাটো পাই যাম। পূৰ্ণ সংখ্যাটো 0 ৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3 4 5 এনেকৈ গৈ কিনে অসীমলৈকে গৈ থাকিব। এইটো হ'ল আমাৰ পূৰ্ণ সংখ্যা। এই দুটা আমাৰ ক্লিয়াৰ হৈ গ'ল। 3 নম্বৰ হৈ গ'ল যুগ্ম সংখ্যা, যাক ইভেন নাম্বাৰ বুলি কয়। তো যুগ্ম সংখ্যা তাৰ ডেফিনেশ্যনটো হ'ল যে যিবিলাক নাম্বাৰক নেকি আমি 2 দি হৰণ কৰাৰ ফলত ভাগশেষ নাথাকে, ভাগশেষ শূন্য হয়, তো সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। যেনেদৰে 2 4 6 8 10 12 এনেকৈ গৈ থাকিব অসীমলৈকে, এইবোৰ যুগ্ম সংখ্যা। তো ইয়াত দেখা পাই আছে 2 আছে, এই 2টোক যদি মই এটা 2 এৰে হৰণ কৰোঁ তেনেহ'লে আমি ভাগশেষ কি পাম 0। আৰু যদি এই 4ক 2 দি হৰণ কৰোঁ ভাগশেষ 0, 6 দি 2 দি হৰণ কৰিলে ভাগশেষ 0 হ'ব। বা আমি এনেকুৱা ক'ব পাৰোঁ জোৰ থকা নাম্বাৰ যিবিলাক আছে, জোৰ হৈ আছে, সেইবিলাক নাম্বাৰক যুগ্ম সংখ্যা বুলি কোৱা হয়। এইটো ক্লিয়াৰ। এতিয়া আমি চাওঁ অযুগ্ম সংখ্যা। তো অযুগ্ম সংখ্যা যিবিলাক সংখ্যাক নেকি আমি 2 এৰে হৰণ কৰাৰ পিছত ভাগশেষ শূন্যৰ বাহিৰে অন্য কোনো নাম্বাৰ ওলায়। যেনেদৰে আমাৰ আছে 3 1 3 5 7 9 11 এনেকৈ গৈ থাকিব। এইকেইটা নাম্বাৰ হ'ল আমাৰ অযুগ্ম সংখ্যা। আশা কৰোঁ বুজি পাইছা তোমালোকে। তো এতিয়া আমি মৌলিক 5 নম্বৰ হৈ গ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ বিষয়ে জানিম। তো মৌলিক সংখ্যা মানে কি, মানে মেইন যিবিলাক সংখ্যা সেইবিলাক মৌলিক সংখ্যা বুলি কোৱা হয়। তো মৌলিক সংখ্যাৰ ডেফিনেশ্যন যদি চাবলৈ যোৱা তোমালোকে, যে যাৰ উৎপাদক 1 আৰু কি নিজেই, যেনেকুৱা এটা নাম্বাৰ ল'লোঁ 5, এই নাম্বাৰটোক আমি হৰণ কৰিব পাৰিম 1 এৰে হৰণ কৰিলে 5 বাৰ যাব। আকৌ আমি হৰণ কৰিব পাৰিম 5 এৰে, তো 5 এৰে হৰণ কৰিব পাৰিম আৰু 1 এৰে হৰণ কৰিব পাৰিম। যেনে মানে এই 5ৰ উৎপাদক হৈ গ'ল আমাৰ 1 আৰু 5। তাৰমানে যাৰ উৎপাদক 1 আৰু 5 ইয়াৰ বাহিৰে নাথাকে, মাত্ৰ এই দুটাই থাকে, মানে নিজেই আৰু 1 এই দুটা উৎপাদক থাকে, সেই নাম্বাৰটোক কোৱা হ'ব মৌলিক সংখ্যা। এনেকুৱা তোমালোকে আৰু পাবা, ধৰি লোৱা 3, এই 3ক আমি 1 এৰে হৰণ কৰিব পাৰিম আৰু 3 ৰে পাৰিম, বেলেগ কোনো নাম্বাৰ দি হৰণ কৰিব নোৱাৰিম। যেনেকুৱা আৰু এটা তুমি এক্সাম্পল লোৱা 7, এই 7ক আমি হৰণ কৰিব গ'লে 1 এৰে হৰণ কৰিব পাৰিম আৰু 7 ৰে পাৰিম, আৰু বাকী কোনো নাম্বাৰ দি আমি হৰণ কৰিব নোৱাৰোঁ। আৰু হৰণ কৰিলেও ভাগশেষ 0 নোলায়, ভাগশেষ 0 নোলায় মানে আমি হৰণ কৰিব নোৱাৰোঁ। ঠিক এনেকুৱা যদি মই লৈলো হয় 6, তেনেহ'লে আমাৰ কি হৈ গ'লে হয়, 6 ল'লে কিন্তু তোমাৰ এইটো মৌলিক নহ'ল হয়, কাৰণ 6ক আমি 1 এৰে হৰণ কৰিব পাৰিম, 2 এৰেও হৰণ কৰিব পাৰিম, 2 6 3 বাৰ যাব, 3 ৰেও হৰণ কৰিব পাৰিম, 3 6 2 বাৰ যাব, আকৌ 6 এৰে হৰণ কৰিব পাৰিম 1 বাৰ যাব। ইয়াত দেখা গৈ আছে যে 1 আৰু 6ৰ বাহিৰেও আৰু দুটা সংখ্যা আহি গ'ল, যে মানে ইয়াৰ উৎপাদক 1 আৰু নিজেই 6, ইয়াৰ বাহিৰেও দুটা উৎপাদক আহি গ'ল, তেনেহ'লে এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে। 5 এটা মৌলিক সংখ্যা হয়, 3 মৌলিক সংখ্যা, 7 মৌলিক সংখ্যা। ঠিক এনেকুৱা আমি ক'ব পাৰিম এতিয়া মৌলিক সংখ্যা কোনবোৰ হ'ব। প্ৰথম মৌলিক সংখ্যাটো কি হ'ব, তোমালোকে দেখা পাইছা, প্ৰথম মৌলিক সংখ্যাটো হ'ব 3, তাৰপিছতটো হ'ব তোমাৰ 5, তাৰপিছত 7, তাৰপিছত তোমাৰ 9 নহয়, কাৰণ 9ক তুমি 3 ৰে হৰণ কৰিব পাৰা, আকৌ 1 এৰে পাৰা, 9 ৰেও পাৰা, 10 নহ'ব, 11 হ'ব, 12 নহয়, 13 হ'ব, 14 নহয়, 15 নহয়, 16 নহয়, 17 হ'ব, 18 নহয়, 19 হ'ব, এনেকুৱা গৈ থাকিব। এইবিলাকক কোৱা হয় মৌলিক সংখ্যা। এয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, সৰি এটা মিষ্টেক হৈছিলে, 2ও এটা মৌলিক সংখ্যা হয়, কাৰণ 2ক আমি 1 এৰে হৰণ কৰিব পাৰিম আৰু 2 এৰে হৰণ কৰিব পাৰিম।
কিন্তু 1 এটা মৌলিক সংখ্যা নহয় 1 এটা মৌলিক সংখ্যা নহয় ইয়াৰ কাৰণ হ'ল একক তো আমি 1 এৰে হৰণ কৰিব পাৰিম আৰু কি নিজেও 1 মানে দুয়োটা একে হৈ গ'ল মানে তোমাৰ আমাৰ ডেফিনেশন এনেকুৱা ক'ব লাগিব যে মৌলিক সংখ্যা হবৰ কাৰণে কমসে কম দুটা উৎপাদক হ'ব লাগিব ইয়াৰ দুটা উৎপাদক আছে এটা 1 আৰু 2 ইয়াৰ দুটা উৎপাদক আছে এটা 1 আৰু 3 ইয়াৰ দুটা উৎপাদক আছে 1 আৰু 5 কিন্তু ইয়াৰ উৎপাদক মাত্ৰ এটা একে হয় তো সেইকাৰণে 1 টো এটা মৌলিক সংখ্যা নহয় তা মৌলিক সংখ্যা আমি পাই গৈছো আৰু ইয়াত দেখা পাইছে তোমালোকে যে মৌলিক সংখ্যা 2 ৰ পৰা আৰম্ভ হৈছে 2ক বাদ দি কেনে বাকি যিমান কেইটা নাম্বাৰ তোমালোকে দেখা পাইছা আৰু অসীমত আহিব তে গোটেই কেইটা নাম্বাৰ কিন্তু অযুগ্ম সংখ্যা হয় 3 5 7 11 13 17 19 এইবিলাক অযুগ্ম সংখ্যা হয় কিন্তু 2 এটা এনেকুৱা সংখ্যা যোনটো যুগ্ম সংখ্যা হয় কাৰণ জোৰ সংখ্যা এটো বাকি কেইটা জোৰ নথকা সংখ্যা হয় তে তোমালোকৰ যি কোৱেশ্চন এনেকুৱা খুদে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটোৰ নাম কি মৌলিক সংখ্যাটো কি তেতিয়া তুমি কৈ দিবা 2 যদি খুদে আটাইতকৈ সৰু মৌলিক অযুগ্ম সংখ্যাটো কি তেতিয়া তোমালোকে 3 বুলি কৈ দিবা কাৰণ অযুগ্ম হ'ব আৰু আটাইতকৈ সৰু আছে এটো সো আশা কৰো বুজি পাইছা এতিয়া আমি নেক্সট যৌগিক সংখ্যালৈ গুচি যাম তে যৌগিক সংখ্যা কি হয় ইয়াৰ ডেফিনেশন যোনটো কৈছিলো ইয়াৰ উল্টা হয় তে মৌলিক সংখ্যাত কৈছিলো যে যাৰ উৎপাদক 1 আৰু কি নিজে হয় ইয়াৰ বাহিৰে কোনো উৎপাদক নাথাকে সেইবিলাক হৈ গল মৌলিক সংখ্যা কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত কি হ'ব 1 আৰু নিজে উৎপাদক হোৱাৰ পিছতো বেলেগ নাম্বাৰো ইয়াৰ উৎপাদক হ'ব পাৰে যেনেকুৱা মই এটা উদাহৰণ দিছিলো 6 তে 6ক আমি 1 এৰে হৰণ কৰিব পাৰিম 2 এৰেও পাৰিম 3 এৰেও পাৰিম 6 এৰেও পাৰিম তেতিয়া দেখা গৈছে 1 আৰু 6 ৰ বাহিৰে দুটা উৎপাদক আছে মানে এইটো এটা যৌগিক সংখ্যা হয় ঠিক এনেকুৱা ধৰি লোৱা 4 আছে তে 4ক আমি 1 এৰেও পাৰিম 2 এৰেও পাৰিম আকৌ 4 2 কৰিব পাৰিম তেতিয়া দেখা পাই আছে যে তোমালোকে ইয়াৰ উৎপাদক কেইটা হৈ গ'ল তিনটা হৈ গ'ল 1 আছে 2 আছে আকৌ 4 আছে তে তিনটা হৈ গ'লে তোমাৰ দুটাতকৈ বেছি যদি উৎপাদক হৈ যায় তেনেহলে আমি কৈ দিম তোমাৰ যৌগিক সংখ্যা যৌগিক সংখ্যা ইংলিছত কোৱা হয় কম্পোজিট নাম্বাৰ এটা কব পাৰিবা আটাইতকৈ সৰু তোমাৰ যৌগিক সংখ্যা কোনটো হ'ব 4 তাৰ পিছত হ'ব তোমাৰ কেনে 6 8 9 10 12 14 15 16 18 20 নকা গৈ থাকিব তেকেটা হৈ গ'ল আমাৰ যৌগিক সংখ্যা তে যৌগিক সংখ্যা দেখা পাইছা এটো যুগ্ম অযুগ্ম তে ইয়াত কোনো ধৰণৰ ৰুল নাই তো যদি তোমালোকে খুদে আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো তেতিয়া কৈ দিবা 4 বুলি তেতিয়া দেখা পাই আছা এক এটা নাম্বাৰ এনেকুৱা যোনটো নাম্বাৰ নেকি তোমাৰ মৌলিকো নহয় যৌগিকো নহয় তো ধ্যান দিবা যে মৌলিক সংখ্যাটো 1 না থাকে যৌগিক সংখ্যাটো 1 নাহে আচ্ছা আশা কৰো বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চন আমি নেক্সট টপিকলৈ যাও সহ মৌলিক সংখ্যা যাক কো প্ৰাইম নাম্বাৰ বুলি কোৱা হয় তো সহ মৌলিক সংখ্যা ইয়াৰ তোমাৰ দুটা সংখ্যা হ'ব লাগিব এটা সংখ্যাৰ জোৰ ধৰি লোৱা আমাৰ 2 আৰু 3 আছে তেকেটা সহ মৌলিক সংখ্যা হয় নে নহয় তেনেকুৱা চাবা ইয়াত যদি তোমাৰ ইয়াৰ ডেফিনিশন কবলৈ গলে দুটা সংখ্যা যাৰ উৎপাদক মানে তোমাৰ উৎপাদক নহয় গসাগু যাৰ গসাগু মাত্ৰ 1 হয় তে সেই দুটা নাম্বাৰক সহ মৌলিক সংখ্যা বুলি কোৱা হ'ব যেনেকুৱা 2ক যদি ভাগ কৰা তুমি পাবা 1 into 2 তাৰ পিছত যদি 3 হেৰি কৰা তুমি ভাঙিবলৈ যে উৎপাদকত 1 into 3 তেতিয়া এই দুটাৰ গসাগু কি পাবা গসাগু HCF বুলি কোৱা হয় HCF হাইয়েস্ট কমন ফ্যাক্টৰ আটাইতকৈ বেছি কমন ফ্যাক্টৰ কি আছে কমন উৎপাদক কি আছে ইয়াত কমন এই দুটা উৎপাদকৰ 2ৰ উৎপাদক দুটা আছে 3ৰ উৎপাদক দুটা আছে এই দুটাৰ ভিতৰত কমন আছে তোমাৰ 1 ইয়াতো আছে 1 ইয়াতো এটা 1 আছে তো 1 টো কমন হৈ গল তো ইয়া দেখা পোৱা গৈছে যে 2 আৰু 3 এই দুইটাৰ কমন উৎপাদক মানে HCF হৈ গল আমাৰ 1 তো যিবিলাক নাম্বাৰৰ HCF 1 হয় সেইবিলাক নাম্বাৰক কোৱা হয় সহ মৌলিক সংখ্যা সো আৰু এটা एग्जांपल লও ধৰিলো আমাৰ এনেকুৱা আছে 4 তাৰ পিছত 5 আছে এইকেইটা সহ মৌলিক সংখ্যা হয় নে নহয় চাও তো 4 ক যদি ভাঙিবলৈ যাও আমি লিখিব পাৰিম 1 into 2 into 2 1 2 গুণ 2 2 2 গুণ 4 এটা হৈ গল তাৰ পিছত যদি 5 ক লিখিব যাও আমি কি লিখিম 5 is equal to 1 into 5 তে ইয়াত HCF মানে গসাগু কি পাবা ইয়াত এটা কমন আছে 1 আৰু ইয়াতো 1 এই 1 এ কমন আছে বেলেগ আৰু কোন নাম্বাৰ কমন নাই ইয়াত তে ইয়াৰো HCF হৈ গল আমাৰ মানে গসাগু হৈ গল
1 যেহেতু এই দুটা নাম্বাৰৰ গসাগু 1 ওলাইছে তেনেহলে আমি এই দুটা নাম্বাৰক কম সহমৌলিক সংখ্যা তেতিয়া আৰু এটা एग्जांपल চাও ধৰিলো আমাৰ এনেকুৱা আছে 13 8 আৰু 4 এই দুটা নাম্বাৰ আমি চাম এইটা যদি ভাঙিবলৈ যোৱা তুমি পাবা 1 into 2 into 2 into 2 তাৰ পিছত 4 ক যদি ভাঙিবলৈ যোৱা 1 into 2 into 2 তে দেখা পাই আছা যে ইয়াৰ দুটাত কমন আছে তোমাৰ 1 কমন আছে এই 2 কমন আছে এই 2 কমন আছে ইয়াত আমাৰ কমন পাই গলো 1 into 2 into 2 অৰ্থাৎ আমাৰ 4 পাইছো কমন কমন তোমাৰ হৈ গল এনে গসাগু হৈ গল 4 যেহেতু গসাগু 4 তেনেহলে আমি কৈ দিম এই দুটা সহমৌলিক নহয় তো সহমৌলিক হবৰ কাৰণে ইয়াৰ গসাগু কিমান হ'ব লাগিছিল 1 হ'ব লাগিছিল যোনটো হোৱা নাই এটো আমাৰ কি নহয় সহমৌলিক সংখ্যা নহয় এতিয়া দেখা পাইছা যে 8 আৰু 4 দুইটা কি হয় যৌগিক সংখ্যা হয় তোমালোকে এটা ডাউট হ'ব পাৰে যে জিবিলা আগৰ জিবিলাক নাম্বাৰ দিছিল এই গুটেকিটা নাম্বাৰ মৌলিক সংখ্যা আছিল তো মৌলিক সংখ্যা দুটা থাকিলে সহমৌলিক হ'ব নেকি তোমালোকে এনেকুৱা কোৱেশ্চন হ'ব পাৰে ধৰিলে আমাৰ কি আছিল ফাৰ্স্ট কোৱেশ্চনটো যে 2,3 দিছিলো ইয়াত 2 আৰু 3 দুইটা মৌলিক সংখ্যা হয় তাৰ পিছত एग्जांपलটো কি দিছিলো 4,5 এটো লিখিছিলো তো ইয়াত দেখা পাই আছে কিন্তু 4 আৰু 5 4 কিন্তু এটা যৌগিক সংখ্যা হয় 4 যৌগিক সংখ্যা আৰু 5 টো কি হয় মৌলিক সংখ্যা তো নাম্বাৰ যৌগিক হোক মৌলিক হোক ইয়াৰ কোনো ধৰণৰ প্ৰশ্ন নাই তো আমাৰ চাব লাগিব যে ইয়াৰ গসাগু কিমান ওলাইছে গসাগু যদি 1 ওলায় তেনেহলে কম যে এই দুটা সহমৌলিক হয় যদি গসাগু 1 ৰ বাহিৰে অন্য কিবা নাম্বাৰ ওলায় তেনেহলে আমি কম যেটো সহমৌলিক নহয় আশা কৰো বুজি পাইছা সো এতিয়া আমি শিকিম অখণ্ড সংখ্যা ইয়াৰ আগতে আমি খাট্টা সংখ্যা শিকিলো তো অখণ্ড সংখ্যা মানে কি যিবিলাক আমি খণ্ড খণ্ড কৰিব নোৱাৰো ভাঙিব নোৱাৰো যিবিলাক সংখ্যা ইয়াতো অখণ্ড সংখ্যা বুলি কোৱা হয় তোমালোকে আগৰ ক্লাছবোৰত চাইছিলা যে এটা সংখ্যা ৰেখা আছিল এটা ৰেখা আছিল আমাৰ এনেকুৱা 0 1 2 3 4 এনেকুৱা গৈ থাকে আপ টু ইনফিনিটি -1 -2 -3 -4 নে গৈ থাকিব আপ টু ইনফিনিটি মানে অসীম লৈকে সো এই সংখ্যা ৰেখাটোত তোমালোকে দেখা পাইছা 0 আছে 0 ইফালে +1 +2 +3 +4 মানে ধনাত্মক সংখ্যা আছে আৰু বাওফালে আছে তোমাৰ -1 -2 -3 -4 এফালে ঋণাত্মক সংখ্যা আছে মানে যত নেকি 0 ৰ লগত শূন্যৰ লগত ধনাত্মক আৰু ঋণাত্মক দুই ধৰণৰ সংখ্যা লাগি থাকে সেইবোৰক এক লগত আমি অখণ্ড সংখ্যা বুলি কওঁ তে ইয়াত অখণ্ড সংখ্যা আমি শৰ্টকাটত লিখিব পাৰো 0 +-1 +-2 +-3 এনেকুৱা গৈ কেনে +- ইনফিনিটি অসীমলৈ গৈ থাকিব সো এটো হ'ল আমাৰ অখণ্ড সংখ্যা তাৰ পিছত আহি আছে আমাৰ পৰিমেয় সংখ্যা যাক ৰেশনাল নাম্বাৰছ বুলি কয় তো পৰিমেয় সংখ্যাৰ ডেফিনিশনটো হৈ গল যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো p/q আকাৰত লিখিব পাৰো যত q is not equal to 0 মানে q টো কেতিয়াও 0 হ'ব নোৱাৰে মানে তলৰ যোনটো আমাৰ হৰটো কেতিয়াও 0 হ'ব নোৱাৰে লব 0 হ'ব পাৰে কিন্তু হৰ কেতিয়াও 0 হ'ব নোৱাৰে তো ইয়াৰ एग्जांपल চাই লোৱা যেনেদৰে আমাৰ আছে 25/3 এটা এটা পৰিমেয় সংখ্যা হয় ঠিক এনেকুৱা 3/7 এটা এটা পৰিমেয় সংখ্যা হয় -5/2 এটা এটা পৰিমেয় সংখ্যা হয় 4 এটা পৰিমেয় সংখ্যা হয় সিঙ্গেল নাম্বাৰ যিবিলাক থাকিব কাৰণ আমি জানো যে সিঙ্গেল থাকিলে তাৰ তলতে 1 এটা থাকে এটো জানা তোমালোকে এটা এটা পৰিমেয় সংখ্যা হয় ইয়াত q ≠ 0 হৈছে ঠিক এনেকুৱা তোমালোকে কব পাৰা √49 এটো এটা পৰিমেয় সংখ্যা কাৰণ ইয়াক আমি ৰুটৰ বাহিৰত উলাব পাৰিম যে ৰুটৰ বাহিৰত উলাই দিও তেতিয়া আমি পাম 7 অৰ্থাৎ খাতৰ বৰ্গ হৈ গল আমাৰ 49 অৰ্থাৎ 49 ৰ বৰ্গমূল উলালে আমি পাম 7 তো বুজি পাইছা তোমালোকে এবিলাক সংখ্যা হৈ গল আমাৰ পৰিমেয় সংখ্যা এতিয়া আমি চাম অপৰিমেয় সংখ্যা
তো অপৰিমেয় সংখ্যাৰ ডেফিনিশ্যন তুমি ক'বলৈ গ'লে ইয়াৰ পৰিমেয় সংখ্যা যোনটো আছিলে তাৰ উল্টা, যাক আমি p/q আকাৰত লিখিব নোৱাৰো। যেনেদৰে √2 √2 এটা অপৰিমেয় সংখ্যা, যদি ইয়াক আমি ৰুটৰ পৰা বাহিৰত ওলাও তেনেহ'লে আমি ইয়াক p/q আকাৰত লিখিব নোৱাৰো। ঠিক √3 √5 তোমালোকে ক'ব পাৰা √4 কিয় নহয়, কাৰণ √4ক আমি ৰুটৰ পৰা বাহিৰত ওলালে আমি পাম 2, এটা গোটা নাম্বাৰ পাই যাম, আৰু ইয়াৰ তলত এটা 1 আছে, এইটো পৰিমেয় সংখ্যা হৈ গ'ল, সেইকাৰণে এইটো অপৰিমেয় সংখ্যা নহয়। ঠিক এনেকুৱা পাই, তোমালোকে জানা পাই, এই পাই এটা অপৰিমেয় সংখ্যা। যদি পাইৰ ভ্যালু দি দিয়ে 22/7 তেতিয়া কিন্তু ই পৰিমেয় সংখ্যা হ'ব। মনত ৰাখিবা, যদি পাই লিখে তেতিয়া অপৰিমেয়, যদি ইয়াৰ ভ্যালু লিখি দিয়ে 22/7 তেনেহ'লে ই হৈ যাব পৰিমেয় সংখ্যা, কাৰণ এইটো p/q আকাৰত আছে, q is not equal to 0। বুজি পাইছা তোমালোকে? আৰু এটা বস্তু ইয়াত জানিবলগীয়া আছে, সেইটো হৈ গ'ল যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক, যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি ক'ব। যেনেকুৱা তুমি লিখিব পাৰা 3.14141325326 এনেকুৱা বেলেগ বেলেগ নাম্বাৰ আহি আছে, আপ টু ইনফিনিটি গৈ আছে, এইটো ক'ব নোৱাৰি ক'লৈ গৈ থাকিব। ইয়াত দেখা পাই আছে যে দশমিকৰ পিছত নাম্বাৰবোৰ আহিছে আৰু প্ৰত্যেকবাৰ বেলেগ বেলেগ নাম্বাৰ আহিছে, কোনো সিকুৱেন্স মিলাই অহা নাই, তো সেইকাৰণে আমি ইয়াক কম এটা অপৰিমেয় সংখ্যা। ঠিক এনেকুৱা লিখিব পাৰা 0.10100100001 এনেকুৱা গৈ আছে, এইটো হৈ গ'ল আমাৰ অপৰিমেয় সংখ্যা। তেনেকুৱা তুমি বহুত অপৰিমেয় সংখ্যা লিখিব পাৰা, যদি দশমিকৰ পিছত নাম্বাৰবোৰ এটা সিকুৱেন্সত নহয়, মানে বেলেগ বেলেগ নাম্বাৰ আহি থাকে আৰু শেষ নহয়, তেনেহ'লে আমি তাক কম অপৰিমেয় সংখ্যা। অৰ্থাৎ ডেফিনিশ্যন কি কৈছোঁ, যে যাৰ দশমিক বিস্তৃতি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক সেইবোৰ সংখ্যা ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা বোলে। আচ্ছা, এতিয়া প্ৰশ্ন হ'ব পাৰে, যদি দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ যায়, ধৰি লওঁ এনেকুৱা আছে আমাৰ 5/2, ইয়াক যদি হৰণ কৰোঁ আমি পাম 2.5। 2.5 ইয়াত দেখা পাই আছা যে 2.5 দশমিকৰ পিছত এটা নাম্বাৰ আহিছে মাত্ৰ, আৰু ইয়াত শেষ হৈ গ'ল আৰু নাম্বাৰ নাহে, তেনেহ'লে আমি এই নাম্বাৰটো কি ক'ম, পৰিমেয় ক'ম না অপৰিমেয়? এইটো পৰিমেয় হ'ব, কাৰণ আমাৰ ডেফিনিশ্যন আছে যে অপৰিমেয় হ'বৰ কাৰণে অকল দশমিকৰ পিছত পৌনঃপুনিক হ'ব লাগিব আৰু নিৰৱধি, মানে গৈ থাকিব আৰু বেলেগ বেলেগ নাম্বাৰ আহি থাকিব লাগিব, আৰু ইয়াত দেখা পাইছোঁ যে আমাৰ দশমিকৰ পিছত নাম্বাৰটো শেষ হৈ গৈছে, তেনেহ'লে এইটো অপৰিমেয় নহ'ব, এইটো হ'ব পৰিমেয় সংখ্যা। আশা কৰোঁ বুজি পাইছা। এইখিনি আছিল আজি। এতিয়া আৰু এটা নাম্বাৰ আছে আমাৰ, সো লাষ্ট আমাৰ সংখ্যা আছে বাস্তৱ সংখ্যা। এইটো সংখ্যাত আজি এইটো সংখ্যা শিকি কেনে আমাৰ ভিডিঅ'টো শেষ হ'ব। তো বাস্তৱ সংখ্যা যিবিলাক সংখ্যা নেকি আমাৰ য'ত সকলো ধৰণৰ সংখ্যা সোমাই আছে, তো বাস্তৱিকতে যিবিলাক সংখ্যা দেখা পাওঁ সেইবিলাক বাস্তৱ সংখ্যা বোলে, আৰু যিবিলাকে বাস্তৱত নাথাকে, তোমালোকে এইটো জানা, বাস্তৱ আৰু এটা আছে কাল্পনিক, দুটা বস্তু। তো বাস্তৱ আৰু কাল্পনিক, কাল্পনিক সংখ্যা তোমালোকৰ নালাগে। তো বাস্তৱ সংখ্যা যেনেকুৱা আমাৰ সংখ্যা ৰেখা আছিল, এই সংখ্যা ৰেখাটোক আমি বাস্তৱ সংখ্যা বুলি কৈ দিব পাৰিম, কাৰণ ইয়াত সকলো প্ৰকাৰৰ সংখ্যা সোমাই আছে। ইয়াত সকলো ধৰণৰ সংখ্যা আমাৰ সোমাই আছে, প্লাছৰ ফালেও আছে, মাইনাছৰ ফালেও আছে, লগতে 0 পৰা 1 বা 1 পৰা 2 ইয়াত আমাৰ অসীম সংখ্যক সংখ্যা ইয়াত সোমাই আছে দুটাৰ ভিতৰত। ধৰি লোৱা আমাৰ এনেকুৱা আছে 3/2, এই সংখ্যাটো ইয়াৰ ভিতৰতে সোমাই আছে। তেনেকুৱা বহুত ধৰণৰ সংখ্যা ইয়াত সোমাই আছে, এই গোটেইকেইটা সংখ্যাক একলগত আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয়। তো ব্ৰডলি আমি ক'বলৈ গ'লে বাস্তৱ সংখ্যা দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ, বাস্তৱ সংখ্যাক দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা ভাগ হৈ গ'ল আমাৰ পৰিমেয় সংখ্যা, আৰু এটা হৈ গ'ল আমাৰ অপৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুটা ভাগত ভাগ কৰিব পাৰোঁ। তো অপৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা ইয়াৰ বিষয়ে তোমালোকে গম পাইছা, আগতে গম পাই আহিছা। তো অপৰিমেয় সংখ্যাৰ আৰু পিছত আৰু ভাগ কৰিব নোৱাৰোঁ, এইটো জাষ্ট ইয়াতে শেষ হৈ যায়। ইয়াৰ উদাহৰণ আছিল পাই, √2, √3, √5, এইবিলাক নাম্বাৰ হৈ গ'ল এই অপৰিমেয় সংখ্যা, বা আমি 3.141413253
4 1 7 3 এনেকুৱা গৈ আছে ইনফিনিটিলৈকে এইবিলাক হৈ গ'ল আমাৰ অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা হৈ গ'ল আমাৰ পৰিমেয় সংখ্যা কি সংখ্যা আছে স্বাভাৱিক সংখ্যা যেটা আমি ফাৰ্ষ্টত শিকিছো তো ইয়াত পৰিমেয় সংখ্যা যোনটো পৰিমেয় সংখ্যাৰ ভিতৰতে সকলো প্ৰকাৰৰ সংখ্যা আমি যিমানখিনি সংখ্যাৰ বিষয়ে ডিসকাস কৰিছো এই গোটেইকেইটা সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰত সোমাই আছে মানে পৰিমেয় সংখ্যা বুলি কৈ দিলে স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয় পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় যদি যুগ্ম সংখ্যা কোৱা হেতু পৰিমেয় সংখ্যা হয় অযুগ্ম সংখ্যা পৰিমেয় সংখ্যা হয় মৌলিক সংখ্যা যৌগিক সংখ্যা যিমান প্ৰকাৰৰ সংখ্যা আছে গোটেইকেইটা সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰতে তোমাৰ সোমাই আছে অকল অপৰিমেয় সংখ্যাটো বেলেগ হয় তোমালোকে ধ্যান দি ৰাখিবা যে বাস্তৱ সংখ্যাৰ পৰা দুটা ভাগ ওলায় এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰ এইবোৰ আৰু ইয়াৰ ব্যতিৰিকে যিমান সংখ্যা আছে গোটেইকেইটা সংখ্যা হৈ যাব পৰিমেয় সংখ্যা